গাইজ ভিডিঅ'টো চোৱাৰ আগতে আমাৰ ভণ্ড বাবা পাৰ্ট 1টো আপোনালোকে চাইছেনে চোৱা নাই? যদি চোৱা নাই তেতিয়াহ'লে পাৰ্ট 2টো আপোনালোকে বুজি নাপাব। সেইবাবে আমাৰ চেনেলত গৈ ভণ্ড বাবা পাৰ্ট 1টো চাই লওক, তাৰপিছত ভণ্ড বাবা পাৰ্ট 2টো চাওক, একদম মজা পাব। যদি ভাল পায় ভিডিঅ'টো চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰক। মোৰ মানে কেইদিনমানৰ পৰাই বহুত বেয়া চলি আছে, গতিকে কি হৈছে অলপ চাই দিয়কচোন। চাওঁ তোৰ হাতখন। তো গ্ৰহত দুখ চলি আছে। তই জীৱনত 2024 বৰ্ষটো তই যি কৈছা তই ছাকচেছ হ'ব পাৰে নহয়? হয়। তই প্ৰেমত পঢ়িছিলি, তোক সেইটো আপি পাইনীয়াকৈ মুঠি থৈ গুচি গৈছে হয়? হয় হয়। তই একবাৰ ইলেকশ্যনে খেলিছিলি কলেজত, হাস্যা তই আছোঁ গ্ৰহৰ কাৰণে হাস্যা তই। তোৰ আয়ুসো কম কিন্তু বহুত। তই ইয়াৰ পৰিত্ৰাণ পাব লগা হ'লে তই এটা তাবিজ ল'ব লাগিব। তাবিজটো পইচা কিমান ল'ব? পইচা 4,000 মান ল'ব। তাবিজটোৰ দাম আছে ভাই, প্ৰমাণ আছে। তই প্ৰমাণ পাই যাবি, টেনশ্যন নাই, তই প্ৰমাণ পাই যাবি। হ'লেও বাবা মোৰ তাততো ইমান পইচা নাই। এই পইচা লগাই দিয়ক, তোৰ ব্যৱহাৰ ভাল হ'ব লাগে হা? নাই নাই বাবা হ'ব, এতিয়া মোৰ তাতে বেছি নাই, অলপ পইচা খালি দি থৈ যাওক। পইচা কিন্তু অনলাইন পে'মেণ্ট কৰিব লাগিব। হ'ব বাবা, যাই কিনি দিম মই। বাবা পিছফাল দি দিবি, আগফাল দি পাপ লগাব। এই বাবা আহোঁ মই। আচুৰা এটা মুক্কা লাজিও কিবা দিলে চাওঁ ৰ, কলি পাপেই লাগে নেকি? কিছু দিছি দে কিন্তু হৈ গৈছে দেই আজিৰ। আৰু এইটো এটা আহিবই শনিবাৰে, তাৰপিছত নিমা কৈছে আজিতো শনিবাৰে, অলপ টাইম থাকোঁ। বাবা আছে বাবা আছোঁ। ইমান দেৰি? এই দেৰি গৈছে মই নহয়। আৰু পাপ কৈছে চেণ্ডেল পিন্ধি আছে আৰু কাষত তাৰ বেমাৰ ভাল হ'ব। একো নহয়, নাজনে না পাপিষ্ট জীৱ চালা। তাৰ এই হাত ভৰি তিত্তিৰা নহয়, ই কোনোবা দিনা স্বৰ্গত টিকেট কাটবো। নহয় দেখ, নাজনে বাবা। এই তই নৈবাত দিছে নদীত? দিছোঁ বাবা, কলা মেকৰি দিছে? দিছোঁ বাবা। ভয় নকৰবি, একো নহয়, তই ভুল কৰিছা। এই একো নহয়, আমাৰ মোৰে লৈ গৈতো আকৌ একেলগে পঢ়া আমি। পইচা পইচা এই পইচা কেছ নহয় দেই, অনলাইন দিবি হ'ব। পইচাটো অনলাইন মাৰি দিবি বাবাক হা, অনলাইন কেছ নহ'ব, কেছ নালাগে, অনলাইন লাগিব, অনলাইন হ'ব দিম। এতিয়া তোক মই মতা চৰত ডিমে যোৰা জাৰি দি খেদাম, এক যোৰা তই আজি যাই দিবি শনিবাৰে দি, ডিমে যোৰা দি। বাবা বহুত জায়গাত চালো, মতা চৰত ডিমা মই নাপলো। নিৰপৰীয়া দোকানতো গেছিলো, দীপেনাৰ দোকানত কি মতা চৰত ডিমে পোৱা নাই? নহয় আনটো চাইছোঁ নাই, মটৰ চৰত দিমে দোকানত চাইছোঁ, নিৰপতি দোকানত যাই সুধিলোঁ আমি, নাই 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 বাবা। এতিয়া তাৰ বিকল্প কিবা এটা দিব লাগিল, নহ'লে মৰব কিন্তু ই। তাকে তুই এটা কৰি দিয়া বাপা, দুখে গৰম কিবা এটা কৰি দিয়া। আৰু দাঁতটো দাঁতটো আনছি, দাঁত এইটো বাবা তিৰি মানুহ কিন্তু চিৰি মতা বুলি কথা নাই। এতিয়া ইয়াক মই এটা কওঁ, তই যাই কবি ইয়াৰ ঘৈণীয়েকৰ যি চক খাই উঠা আছিল 108ডাল চুলি উঘলিব দিবি গণি গণি। 108ডাল? অঁ, চুলি গণি যোনটো তাবিজ দিম তাক, সেই তাবিজটোৰ ভিতৰত ভৰাই ল'ব কবি। 108ডাল চুলি তাৰ ভিতৰত থ'ব লাগিব মানে, থ'ব কবি, তেতিয়া সিহঁতৰ ঘৰখনেই গোটাই মংগল হৈ যাব। তাবিজটো দি আছোঁ মই। No.
ৰ এই যে তই চোৱা ভাল নকৰবি কিন্তু হ'ব যিদিনাই তোৰ এইটো তাবি চোৱা যায় চাবি কিন্তু তই বৰবাদ হৈ যাবি আৰু কি কৈছো মনত আছে না কিৰিৰ পৰা কেইডাল চুলি ঘূৰিব দিছোঁ 110 ডাল 110 ডাল নহয় বাৰে বাৰে ভুল কৰে 108 ডাল 8 ডাল বাবা 8 ডাল তই এতিয়া যা যাওঁ যদি প্ৰমাণ নাপা 7 দিন পাছত আহিবি আৰু বল এই যা পাছত চেণ্ডেলটো লৈছোঁ ভাই কি আকৌ বেছি সুখে গেছে তই মই বেজু তাতে গেছিলো দাদা 23 টাকা কইতে এই আমাৰ তাতে অলপ আগত কি উল্লেখ আছে বেজু জানলে অলপ 4 লাখ প্রমাণ আছে বেজটোৰ আজিৰ দিনতো লাগিলে পেমান বিশ্বাস কৰা তই বেজি তাতে যি উঠছো তাকে কৈছি মোক ঘৰৰ মই লিখি দিছে নকো দে ভাল বহুত ডাঙৰ ওজা মই কত বজা চালো বিশ্বাস কৰা নাই কিন্তু ভাল বহুত ভাল জানাই মই বিশ্বাস কৰিছো বা ঘৰৰ তই ডাক্তৰ তাকে যা এইগিলা থাকি মৰবি বাছা ঘৰৰ পৰা বাদলি উঠ থকা বুলি কৈছি এ কাৰ ঘৰত বাদি নৰে সব ঘৰতে বাদি নৰে মিলছি মোৰ মততে উৰে এই বেছি জানে এই যা ভাল কৰি যা 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 অলপ দেৰিকে বাবা মাল খাই পঠিয়াই যা এটা ঘৰ মাজত এই বেছি জানে না কে দিলো কথা চল নাই বজাৰো কৰিব আছে ফিল্ম এখন আনবা লাগছিল মই আহিছো দে মাছখিনি কিনি পেলাই ওই জীবন ভগা দলঙত তৰালি পাৰে হ'ব লাগিবই যৌৱনৰ জখলা তৰালি বগাব লাগিবই এই তই কিন্তু যদি কাষ্টমাৰ আনবে নয় কিন্তু চাবি মাল তোক মই সদায় হৈ আছো কোনো গম পোৱা নাই আজি তোক মই দ্বিতীয় কাষ্টমাৰ পাই দিনতে মাল হৈ দিলোঁ চাবি কিন্তু যাতে গম নাপাই দে কিন্তু ফন্দা পাবা বুলি নাই মোক গম পাবা নেদাও কাকো চাবি আৰু দেৰি কৰিব নালাগে আৰু কাষ্টমাৰ আব মোৰ গধূলা যাওঁ বললি নেকি নে এই উঠ মানুহ দেখলে কি কম হা এই উঠনি আছে না উঠনি আন আছে পিঁপড়ে কামড়েছে কিন্তু গম নাপায় চিন্তাই নকৰবি মোৰ হাত মাৰা কোনোবাই এলে ওলাব পাৰিব ই দেখোন পলিয়াকে মোক ফাৰ্ষ্ট পেলাব লগত থাকলে কথা চজা চাব নাই মই যাওঁ এই ৰ ইয়াৰ লগতে যোৱা ভাল আছ না তো থাকবি এ মাল খাবার মতে ই নহয় গেলা যো ভালকে উঠ যো যো এই গৰমখনো মোকো লাগে বহুত সকালে যাব ইচ্ছাই নহয় মোৰটো লাগছে এটাই মুতি যাওয়া পুকুরে মুতি থেকে নিজে বাবা দোকানে আমার বাবা দোকানে
মোক তিৰি যে বেমাৰ ভাল কৰিব কাৰণে তাবিজ চাবিজ নিছিলো বেটাই মোক ঠগাই কিনে মাল চাল খাই এই উৎপত্তাৰ হা বেটা তোক মই বেটা তই মোৰ তিৰি বেমাৰ ভাল কৰিম বুলি কৈ পইচা দি এটা কাৰ খালি বেটা বেটা তো মোক ঠগাই খালি হা তিৰুৰো বেমাৰ ভাল নহ'ল কিবাও নহ'ল হা চালা তই নেকি ভণ্ড বাবা তই এইটো হা অন্ধবিশ্বাস তই ভণ্ড বাবা হা চালা ওই যে বাবা কত শুনে এ আসোয়া ও বাবা কি হলে আপনার ইয়ে কোনি কোনি জায়গায় তো কাম অপহরণ ভালে করছি তো কম মানুষ ঠগে আসলি বন্ধ বাবা হয়ে গেলে মানুষ ঠগা তই আর দুটো লগাবা লাগছিল তো ভালে পাইছি এই দুটো লগে দিয়ে আমারও পয়সা খাওয়া এক দিয়ে বাবা মারাবা আসি মুখ চাবি তার মুখ চাবি কাম নকরবি গম পাইছা এইবার তো আধা মারি করে দিছি গম পাইছা এবার গোটা মারি ফেলবো তো যা যা বাদ দি ইচ্ছাতে বাদ দি গিলা যা যা বেয়া করে নাই যা জুনি মারছি তো ভালোই পাইছো চিৰি আজি মোক মুজি দিব যায় আজি যাওঁ দে এই 2 নম্বৰী আৰু কৰিব নোৱাৰা 2 নম্বৰী জন্ম নাংগে আমাৰ বাবাগিৰি নকৰোঁ ভাই ভণ্ড বাবাগিৰি আৰু মই নকৰোঁ দে